আমাৰ এতিয়া মাছ তৰকাৰী হ'ল। বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে চাগে ভাবিছে মানে এই থাম্বনেইলটো দেখি আপোনালোকে নিশ্চয় গম পাইছে আমি ক'লৈ গৈ আছোঁ। আজি গৈ আছোঁ বজাৰত, আৰু মানে আজি খোজকাঢ়ি গৈ আছোঁ। বজাৰখন ইমান দূৰতো নহয়, তাৰ কাৰণে এনেহ'লে আমি অট'তে যাওঁ, মানে 10 টকা ভাড়া লয়। আজি মানে অকণমান পইচাটো বাচাইছোঁ, আজি পইচাও নাই ইমান বজাৰ কৰিবলৈ, তাৰ কাৰণে ইমান পইচাও দিয়া নাই ঘৰৰ পৰা, অলপ পইচাটো বাচাইছোঁ খোজকাঢ়ি। আমি খোজকাঢ়ি গৈ আছোঁ, বেছি দূৰ নহয়। আৰু এতিয়া মানে পামগৈ আৰু আমি বজাৰখন আমাৰ ঘৰৰ ওচৰতে অকণমান, মানে অট'ত আহিলে 10 টকা লয় আৰু খোজকাঢ়ি গ'লে অকণমান ভাগৰো লাগে। আৰু এতিয়া মানে আমি গৈ আছোঁ, ভণ্টি আৰু মই। ইয়াত ভণ্টি আছে। আৰু আপোনালোকক অকণমান মানে আজি আমাৰ গাঁৱৰ ওচৰৰ বজাৰৰ নাজাৰাটো অকণমান দেখাম বুলি ভাবিছোঁ, কি ল'ম কি নলওঁ। আৰু গাড়ী আহি আছে আৰু নহ'লে ভিডিঅ' বনাই আৰু মই গ'লোঁ ওপৰত, আৰু সেইটোহে হ'বগৈ। তাৰ কাৰণে অকণমান ছাইডত থৈ দিছোঁ। আৰু আপোনালোকক অকণমান দেখুৱাম বুলি ভাবিছোঁ আজি বজাৰত, মানে আপোনালোকক দেখাই আছোঁ বলক বজাৰত পাই। আৰু গৰম লাগি গৈছে পূৰা, এতিয়া গৰমৰ দিন আহি গ'ল। বজাৰত পালে আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো। এতিয়া গৰম লাগিছে অকণমান, খোজকাঢ়ি গৈ পাই লওঁ বজাৰখনত, তাৰপিছত দেখুৱাই আছোঁ আপোনালোকে। সম্পূৰ্ণকৈ মোৰ ভিডিঅ'টো চাই গৈ থাকিব, আমাৰ বজাৰখনো কেনেকৈ চাই যাব বলক। বৰ্তমান আমি বজাৰত আহি পাই গ'লোঁ। মই কৈছিলোঁ ন বেছি দূৰ নহয়, মানে অকণমান দূৰ, আৰু ভাগৰো লাগিলে অলপ চলপ, ইমানো ভাগৰ লগা নাই দিয়ক। এইখন বজাৰখন আপোনালোকক দেখাই আছোঁ, এই অট'খনহে আহিছে। বজাৰ এতিয়া পাই গ'লোঁ, আৰু এতিয়া কি ল'ব আছে লৈ লওঁ ফটাফট, পূৰা গৰম পৰিছে। টকা কোনটো? এইটো 20 আৰু 10। আমাৰ বৰ্তমান বজাৰ চজাৰ কৰা হৈ গ'ল, আমি এতিয়া আইচক্ৰীম খাই আছোঁ। আৰু বহুত গৰম পৰিছে, বজাৰ কৰা হৈ গ'ল, মাছ চাছ কিবা কিবি লৈ ল'লোঁ। এতিয়া নেদেখাওঁ আৰু আপোনালোকক ঘৰত গৈ দেখাম। আৰু ভিডিঅ'টোত আপোনালোকক ভালকৈ দেখাবও নহ'ল, পূৰা গৰম পৰিছে, পূৰা ঘামি গৈছোঁ। এতিয়া আইচক্ৰীম খাই আছোঁ ভণ্টি আৰু মই। আৰু ইপিনে আছে খুৰী, মানে খুৰী আমাৰ লগত অহা নাছিলে, খুৰীক লগ পাই গ'লোঁ বজাৰত। এতিয়া আইচক্ৰীমটো খাই গৈ আছোঁ ঘৰত। বৰ্তমান আমাৰ বজাৰ কমপ্লিট হৈ গ'ল, এতিয়া আমি ঘৰত গৈ আছোঁ। এতিয়া আহোঁতে খোজকাঢ়ি আহিছিলোঁ, কিন্তু এতিয়া অট'ত যাব লগ। আমি গাড়ীত বহি গ'লোঁ, তামাম গৰম হৈছে। আৰু আহোঁতে আমি খোজকাঢ়ি আহিছিলোঁ, এতিয়া মানে যাওঁতে গাড়ীত যাম, মানে বস্তুখিনি মানে বহুত ভাৰী হৈ গ'ল ন, তাৰ কাৰণে এতিয়া গাড়ীত যাম, খোজকাঢ়ি নাযাওঁ। আৰু আমাৰ খুৰীও যাব, খুৰী মানে আমাৰ লগত অহা নাছিলে, বেংকত আহিছিলে। আৰু বজাৰত একেলগে লগ পালোঁ, আৰু এতিয়া গৈ আছোঁ বৰ্তমান আমি আহি পাই গ'লোঁ, মানে বজাৰ চজাৰ কৰি ঘৰত মানে ৰাস্তাটোতে আছোঁ, গৈ আছোঁ খোজকাঢ়ি আমি চবেই এতিয়া। আৰু আজি গৰমটো তামাম খাতৰা দিছে, আৰু গৰমটো এতিয়া ঘৰত গৈ আপোনালোকক দেখুৱাই আছোঁ কি কিনো ল'লোঁ মই বজাৰত। একো ল'বলৈ নাছিলে, অকল চব্জি বজাৰ কৰিবলৈ আছিলে, চব্জিখিনি ল'লোঁ আৰু ঘৰত আহিলোঁ। এতিয়া বৰ্তমান আমি ঘৰত আহি পাই গ'লোঁ। এই গৰমত পূৰা আজি পূৰা গৰম হৈছে, আৰু আমাৰ মা পূৰা ফায়াৰ হৈ আছে, ইপিনে গৈছে সোমাই গৈছে। আৰু মানে বজাৰখিনি আপোনালোকক দেখাই আছোঁ, আজি পূৰা বজাৰত জুই লাগি আছিলে, মানে পূৰা জুই বজাৰ আজি, বস্তু কিনিব নোৱাৰি। আৰু আমি নিছিলোঁ বৰ্তমান পইচা 350, আমাৰ 350 বজাৰ, কোনেও নক'ব। বৰ্তমান অকণমান কাপোৰ চাপোৰ চেঞ্জ কৰি অকণমান বহি লৈছোঁ। আৰু মানে বজাৰৰ পৰা আনিছিলোঁ কেঁচা চানা খাই আছোঁ, বৰ্তমান চানা তানা খাই ল'লোঁ। এতিয়া মানে আমি মাছ আনিছিলোঁ, মানে মোৱা মাছ আনিছিলোঁ, সেইটো বাচোগে, আৰু তাৰ লগত মানে বিলাহীৰ লগত এতিয়া বনাম বলক। বজাৰৰ পৰা আনিছিলোঁ মানে মোৱা মাছ, এতিয়া এইটো আগতে বাছি লওঁ, তাৰপিছত এতিয়া বনাম আৰু বিলাহীৰ লগত। প্ৰথম বাছি লওঁ বলক।
বৰ্তমান মাছ বচা হৈ গ'ল আৰু এতিয়া বিলাহী কাটি ল'ম আৰু ইপিনে মায়ে মানে কেৰাহী বহাই দিলে আৰু এতিয়া বিলাহীখিনি কাটি লওঁগে বিলাহীৰ লগত বনাব মায়ে বনাবনে ময়ে বনাম নাজানো আৰু মায়ে গালি পাৰি গৈছে মায়ে মানে এইবোৰ পচন্দ নকৰে মই মানে ভিডিঅ' বনাই থাকোঁ ন তথাপি একো নহয় মা হয় একো গাত নালাগে গালিবোৰ আৰু এতিয়া মই বিলাহীবোৰ কাটি লওঁ তাৰপিছত বনাই আছোঁ বিলাহী কটা হৈ গ'ল আৰু ইপিনে কেৰাহীত তেল চেল দি দিছে ইপিনে মাছটো আছে যোগাৰ পাতি কৰি দিলোঁ আৰু মই মানে মাছটো নবনাওঁ এতিয়া মায়ে বনাব মায়ে তাত আছে মই যাওঁ এতিয়া ভিতৰত আৰু ইপিনে আছে আমাৰ মানে বহুত চেহেজাদি কেইজনী আপোনালোকক অকণমান চিনাকি আগতে চিনি পায় বাৰু এইকেইজনী হ'ল আমাৰ মানে চেহেজাদি মানে ঘৰত একো কাম চাম নকৰে অকল বহি বহি খাই থাকে আৰু এইজনী গেধেলি মানে কি হয় হাই দিছে আৰু এইকেইজনী মানে কি হ'ল বহি বহি খাই মানে গাহৰি হৈ গৈছে এইজনীতো পুৰা গাহৰি হৈ গৈছে ঘৰত একো কাম বন নকৰে আৰু ইপিনে আছে এজনী শুকান মাছ इस सज्जन को क्या तकलीफ है भाई সি মানে বহুত কাম কৰে মানে তাৰ কাৰণে মানে খিনাই গৈছে অকণ শুকান মাছৰ নিচিনা ইপিনে চাওক এইজনী আৰু ইপিনে গেধেলি এইজনী খাই পুৰা গেধেলি হৈ গৈছে আৰু কি বনাই আছে সিয়ে জানে আৰু তুমি মাস্ক কোনে পিন্ধিব মই পিন্ধিম মোৰ তাত কৰোণা আছে যে বাপৰে কৰোণা খতমে হোৱা নাই নেকি আৰু তই সিহঁতে মানে পুৰা চিলাই শিকে চিলাই আমি মানে মই আৰু এই গেধেলিজনী মানে আমি কাটিং শিকিছোঁ মানে বহুতখিনিয়ে হ'ল শিকা তাৰপিছত মানে ই মানে মাস্ক চিলাই আছে মাস্ক তাৰ বোলে কৰোণা বহুত হৈ গৈছে এতিয়া কৰোণা চৰোণা নাই আৰু তথাপিও মানে মাস্কখন মানে এনেও লাগে মাস্কখন মানে বহুত জৰুৰত মাস্কখন মানে কৰোণা হ'লেও নহ'লেও মাস্কখন লাগে ধূলি বালিৰ কাৰণে আমাৰ এতিয়া মাছ তৰকাৰী হৈ গ'ল এয়া চাব পাৰে বনাইছিলে মাছ তৰকাৰীটো তাৰ কাৰণে নেদেখুৱালোঁ এতিয়া মানে ভোক লাগি আছে পুৰা ৰাতিপুৱা খাইছিলোঁ ভাত কিন্তু মানে বজাৰত গৈ আকৌ ভোক লাগিলে তাৰ কাৰণে এতিয়া ভাত বাঢ়ি লৈছোঁ ভাত খাই লওঁ সুদা ভাত একো নাই মাছ আৰু বিলাহী অকল আকৌ বেলেগ একো তৰকাৰী নাই খাই লওঁ এতিয়া ভাতকেইটা তাৰপিছত ভিডিঅ' বনাই আছোঁ আমাৰ ভাত খোৱা হৈ গ'ল এতিয়া আমি এনেই আছোঁ আৰু ইপিনে আছে আমাৰ বাইদেউ কেইজনী আৰু ইপিনে আছোঁ মই এতিয়া বৰ্তমান ভাত খাই আজৰি হৈ গ'লোঁ এতিয়া আমি এনেই আছোঁ আৰু ভিডিঅ'টো আপোনালোকক এনেই অকণমান দেখুৱালোঁ মানে বজাৰত যোৱা অলপ মানে ইমান বেছিকৈ দেখুৱাব নোৱাৰিলোঁ কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকৈ লাগিল আৰু মোৰ চেনেলত যোনে নতুন হয় সি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেতিয়াহ'লে ভিডিঅ'টো ৰাখোঁ আৰু বাবে সকলোকে